ব্ৰেকফাষ্ট কৰি আছে এতিয়া চবে গোটেই গালে সেকেন্ড ডে গোৱাত এতিয়া গোটেই গাল আমি ওলাইছোঁ যাবলৈ কালি আমাৰ চব আহি গ'ল পাৰ্টি অলপ দেৰিকৈ আহিলে আৰু কালি ইমান ভিডিঅ' বনোৱা নহ'ল চব আহিয়ে লগে লগে আমি পাৰ্টি চাৰ্টি কৰিবলৈ গ'লোঁ আৰু দেৰি হৈ গ'ল এতিয়া আজি আমি ওলাইছোঁ ক'ত যাওঁ জানো দেখাই যাম বাৰু ন মোৰ বহুত ৰঙা হৈ গ'ল ছানগ্লাছ লগাই দিয়া ৰেডি এতিয়া আজি গোৱা লাগিছে মজা লাগিছে অ'কে আমি যাওঁ আমাৰ গাড়ী গৈ আছে আমি 3খন স্কুটিত আছে 4খন স্কুটি ন অ'কে আমি যাওঁ ন গোৱাত ছেকেণ্ড ডে কালি সিহঁতি বৰষুণত আহিলে কালি বহুত দেৰি হ'ল কালি কেইটামান বজাত পালে সিহঁতি 6-7 বাজিলে কালি আমাৰ 7টামান বাজিলে 7টা বজাৰ পিছত কালি মানে ইমান ভিডিঅ' বনোৱাই নহ'ল সিহঁতৰ লগ পোৱাৰ পিছত কালি পাৰ্টি চাৰ্টি কৰা হ'ল আজি ভালকৈ ষ্টাৰ্ট কৰিছোঁ আকৌ বাকী লেটছ গো আজি ৰ'দটো দিছে ভাল লাগিছে কালি বহুত ক্লাউডি হৈ আছিলে কিন্তু কালিও এটা ভাল লাগিলে বাৰু বেলেগ এটা মজা পালোঁ কিন্তু আজি ৰ'দ ওলাইছে যিটো গোৱাৰ মানে আচল মজাটো আজি পালোঁ এইটো আমি কালিও পাইছিলোঁ আজিও বহুত ভাল এইফালে আমি বহুতবাৰ অহা যোৱা কৰিলোঁ ন কালি দিনটো এইফালে অহা যোৱা কৰি থাকিলোঁ আজি আকৌ এইটো জেগা পালোঁ এতিয়া আমি গৈ আছোঁ অঞ্জনা বিচ সিহঁতি চবে অঞ্জনা কয় অঞ্জনা 2021 গৈ আছোঁ এইফালে অনুৰুদ্ধা চব ফালে বেছিভাগ টেটু ষ্টুডিঅ' আৰু কাজুৰ দোকানবোৰ আছে ধেৰ আৰু অসংখ্য ধেৰ আছে এনেকুৱা আৰু লগে লগে বাৰবোৰতো ক'বই নালাগে লগে লগে আছেই ৱাইন শ্বপ বাৰ শ্বপ আৰু কালিতো ৰাতি আমি 2-2:30মান বজাত গৈছোঁহে কালি গধূলি আমি বাগা বীচ গৈছিলোঁ ৰাতি 2-3টামান বজাত আমি তাৰ পৰা ওলাইছোঁ আৰু তাৰপিছত আজি ৰাতিপুৱা এনেই 8টা বজাতে চবেই ওলাম বুলি কৈছিলোঁ ক'তনো আৰু ইমান ৰাতিপুৱাই জল্দি লোৱা হয় তাৰপিছত এতিয়াতো কেইটা বাজিলে এতিয়া 12টা বাজি গ'ল পূৰা 12:10 হৈছে গৈ আছোঁ আৰু তাৰপিছতে আজি চাগে আৰু ক'ত যোৱা হ'ব এতিয়া গৈ পাই লওঁগৈ তাৰপিছতে গম পাম আৰু ক'ত যোৱা হ'ব খুলিছিলে কেলে তেনেহ'লে বাদ দিয়ক এইবোৰ একদম ৰাস্তাৰ কাষতে ষ্টলবোৰ লাগি আছে
বিচ পাবগৈ হৈছে আৰু পালোহি আৰু অলমষ্ট বাকীবোৰ পালেহি আমি আমাৰ 3খন স্কুটি দেৰি হ'ল বাকী এখন গাড়ী আৰু এখন স্কুটি পাই গৈছোঁ এইবোৰ চব দোকান মোৰ ভোক লাগিছে ব্ৰেকফাষ্ট খাইছিলোঁ কিন্তু ৰাতিপুৱা অলপ মোৰ কিবা পেটটো কিবা লাগিলে সেইকাৰণে ভালকৈ নাখালোঁ এতিয়া ইমান ভোক লাগিছে নহয় কি পূৰা দবাল এতিয়া মই কিবা ফ্ৰুট চালাড টাইপৰ কিবা এটা খাই থ'ব লাগিব সৰু বস্তু আচলতে মছলা চছলা দিয়াবোৰ বেছিকৈ খাই দিয়া হৈছে যে অঞ্জনা বীজ পাই গ'লোহি মই বাকীখিনি বিচাৰি পোৱা নাই ক'ত ৰাখিলে জানো গাড়ী মজা লাগিছে খোজকাঢ়ি গৈ সিহঁতক লগ কৰিমগৈ এতিয়া বেয়া ৰ'দ আজি বহুত ৰ'দ বহুত ডাঙৰ ডাঙৰ ঢৌ সাগৰৰ পাই গ'লোহি কাৰ্লিজ বহুত দেৰি মূৰত ঘূৰি সঁচাকৈ দেই পাই যাম এতিয়া ইয়াতে কিবা কিবি খাই বৈ ল'লোঁ তাৰপিছতে চবেই ফটোজ উঠি আছে ময়ো উঠিবলৈ আহিলোঁ এতিয়া আমি কুলফি খাবলৈ ৰৈছোঁ मजा आ गया मला পৰা ওলাই আমি এতিয়া আহিছিলোঁ ইহঁতে কিবা এতিয়া হাফ পেণ্ট কিনে বোলে বজাৰ কৰি লওঁ 100 টকীয়া হাফ পেণ্ট লাগে 100 টকীয়া হাফ পেণ্ট এটা কেটকা 350 हाँ कितना एरो तुक लागे नहीं नालागे रेकॉर्ड কৰি আছা নি মই দামটো বেলেগ হ'ব আকৌ কিমান কাৰণে কিমান বাইদেউৰ লগত মই কমিশ্যনটো এড হৈ আছে ন হা বাইদেউ 3.5 হৈছে মই 50 টকা লওঁ 450 টকা একদম 50 টকা দিয়ক লৈ যাওক কাপোৰ চাপোৰ নেকি এনে চাই থাকে নহয় কাপোৰ এটা কিনিব এইটো কাপোৰ কিনিব তাই ড্ৰেছ নাই কিনিব এইটো ডিব্ৰুগড়ত পিন্ধিব নে ডিব্ৰুগড় গৰম পৰিলে ইয়াত ক'ত পিন্ধি দিব কি আছে নহয় চুইং চাপৰি ৰাস্তাটো তাই এই কাপোৰটো কিনিব তাৰপিছত ডিব্ৰুগড় লগাই এতিয়া আমি আহিলোঁ ৱাগাতৰ বিচ
আমি গৈ আছোঁ এতিয়া মৰ্জিম। যাবলৈ ৰাস্তা বিচাৰি বিচাৰি এবাৰ ইফালে এনেকৈ কৰি ফুৰিছোঁ। ফাটিছে। আমি গোটেই গুগল মেপৰ লোকেশ্যন মতে চাই ইয়াত ক'ৰবাত পালোহি। এই জংঘল ভোক লাগি আছে এতিয়া। ফাইনেলি আমি মৰ্জিম পাই গ'লোহি। কি মজা লাগিছে, কি চালিয়া কালাৰ, ইমান ধুনীয়া স্কাই। এনেকুৱা লাগিছে কিবা মিৰৰ এখনৰ ওপৰত খোজকাঢ়ি থকা নিচিনা লাগিছে ৰিফ্লেকশ্যনটো চাই। হয় নহয়, একোৱে এনেকুৱা মজা লাগিছে। ঐ কেনেকুৱা লাগিছে? আল্টিমেট স্কাইৱে। মৰ্জিমৰ পৰা ওলালো, তাৰপিছতে বহুত বেছি ভোক লাগিছে। আপুনিয়ে সেই তাতে তাতে আমিতো ভালকৈ ব্ৰেকফাষ্টে কৰা, তাৰ বাহিৰে ইমান হেভিকৈ খোৱাই নাই। খোৱা তাৰপিছতো তেনেকৈ ব্ৰেকফাষ্ট হেভিকৈ খাইছিলোঁ। চাওঁ আকৌ। মইতো ভাবিছোঁ বাৰ্গাৰ ফেক্টৰী নে খাই যাওঁ। লৈছ নেকি? কিবা লৈছ? ইমান ধুনীয়া লাগিছে ড্ৰিম কেটচাৰবোৰ। ৱাও, কেইটামান এনেকুৱা সৰু সৰু লৈছোঁ আৰু কিবা চাইছোঁ। ড্ৰিম কেটচাৰ ল'ম নেকি? অঁ ল'ব মেঘাৰো কৈছে। ভাল লাগিছে খালি। অঁ ল, ডাঙৰ এটা লৈ যাওঁ নি? এটা ডাঙৰ এটা, ডাঙৰ এটা সৰু এটা। ভাল লাগিছে দেখি। হেৰি কৰিব কৈছে বাহিৰত যে মাৰ্কেট